নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ভিডিঅ'ত দেখাম আপোনালোকক আমি কেনেকৈ কাপোৰ বাতি কাঢ়ো। এয়া চুমিয়ে সূতা আনি আছে চ'ট লাগিল। চুমিয়ে ময়ে সূতাৰ চ'ট ভাঙি আছোঁ বৰ্তমান। বাতিটো হ'ল এইবাৰ আমি ৰাহ ভৰাই আছোঁ। আমি এনেকৈ ৰাহ ভৰাওঁ, এটাই উলিয়াই দি আছে, এটাই ভৰাই আছোঁ। আপোনালোকে কেনেকৈ ভৰাই বাৰু কমেণ্ট কৰি জনাবিছোঁ বাৰু। বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? আমি বাৰু ভালে আছোঁ। আমি দুয়োটাই লগ লাগি কাপোৰ লগাইছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকক বাতি কেনেকৈ কাঢ়ো ভিডিঅ'টো দেখাওঁ। এতিয়া আমি ৰাহ ভৰাই আছোঁ দুয়োটাই, এটাই উলিয়াই দিছোঁ সূতা আৰু এটাই ভৰাই আছোঁ। আপোনালোকে বাৰু কেনেকৈ ৰাহ ভৰোৱা আপুনি আমাক ক'বচোন বাৰু। আমাৰ ৰাহ ভৰোৱা হৈছে এতিয়া। ইয়াৰ পিছত আমি চলাম এতিয়া কাপোৰখন। এতিয়া আমি কাপোৰ চলাই আছোঁ। কাপোৰ চলাবা আমাৰ দুটা লগ আহিছি। কাপোৰখন ধুনীয়াকৈ চলাই আছোঁ। চুমি চাহ বহাবা গৈছি কাপোৰ চলোৱা মানুহ লাগি। আমি চাহ খাম কাপোৰ চলাই আমাৰ উঠি। কাপোৰ বাতি কৰা ভিডিঅ'টো চাই কেনে লাগছি কমেণ্ট কৰি জনাবিচোন বাৰু। তাৰপিছত আশা কৰোঁ আপোনালোকে ভাল পাবি ভিডিঅ'টো। এইয়া সূতা ছিঙছি, সূতা ছিঙাৰ পাছত জোৰাই আছোঁ বৰ্তমান। লগৰ লগত কাপোৰ চলাই ভালো লাগছি। তাতে ভালেকেইটাও তিৰি হ'লো। তিৰি মানুহৰ মাজৰ কথা নানান ধৰণৰ ওলাইছে আৰু জমনি। এনেকৈ কাপোৰ চলালোঁ আমি। তাৰপিছত আজিৰ ভিডিঅ'টো কেনে লাগিল লাইক কৰিবি, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লাগি একেবাৰে নাপাহৰিবি। এনেকৈ চলোৱা হোৱাৰ পাছত এনেকৈ ভৰাব লাগে। কেনেকৈ ভৰোৱাই আমি সেনেকৈ দেখাইছোঁ ধৰ। মুখকেইখন নুঠিল বাৰু, কেমেৰামেনটো আমাৰ মুখকেইখন নুঠালাও। এনেকৈ আমি ভৰাওঁ। এয়া আমাৰ কাপোৰ চলোৱা ভিডিঅ'। ধন্যবাদ।